বজাৰত গৰু কিনিব গৈছিল গৰুটো কিনিলে বুঢ়া গৰুটো কিনিলে বুঢ়া গৰুটো মানে আহোঁতে গৰুটো মানে ভাগৰ লাগি গ'ল ভাগৰ লগাৰ পিছত গৰুটো এতিয়া বেছি খোজ নাকাঢ়ে হ'ল নহয় যেতিয়া খোজ নাকাঢ়ে তেতিয়া মানুহজনে চিন্তা কৰিলে কি মানে কি কোৱা যাব এতিয়া বুলি গছৰ তলতে বহি বি এটা বনাই খাই বৈ লৈ তেতিয়া চিন্তা কৰিছে তাৰপিছত এজন মানুহে আহি পালে বোলে কি হ'ল প্ৰভু কিয় আপুনি ৰ'লে বোলে কি ক'ব গৰুটো এতিয়া খোজে নাকাঢ়া হ'ল নহয় বোলে আপুনি বজাৰৰ পৰা জলকীয়া আনিছেনে নাই বোলে আনিছোঁ আপুনি এটা কাম কৰক গৰুটো পোকৰটো দাঙি পেলাই জলকীয়া এটা ঘঁহি দিয়ক সি তেতিয়া মানে বিৰাট চোকা হৈ পৰিব যেতিয়া মানে জলকীয়াটো ভাঙি পেলাই গৰুটো পোকত লুগুৱাই দিলে তেতিয়া মানে গৰুটো একদম তামান খোজ খাইছে আৰু লুগুৱাব বুলি মানে তাৰ পোকলৈকে হাত দিলে কি দায়ে পায় নহয় তাৰপিছত কি হ'ল হোৱাৰ পিছত তেতিয়া সি চিন্তা কৰিলে মানুহটো খোজ কাঢ়িব নোৱাৰা হ'ল গৰুটোৰ লগত তেতিয়া সি চিন্তা কৰিলে কি এতিয়া গৰুটো পোকত খানাত পৰে মোৰ পোকত খান্দিলে মইতো তাৰ লগত যাব পাৰিম দিলে তাৰ পোকতে খান্দি যেতিয়া দিলে যেতিয়া জলকীয়া ধৰিলে এতিয়া গৰুহে নিব নে পোকহে ধুবগৈ নি যাই বোলে একদম মানে বহুত পানীত বহি পোকটো পেলাই গৰু ক'ত গ'ল পাত্তা নাই এখন গাঁৱত মানে এখন গাঁৱত মানে মানুহৰ ঘৰৰ পৰা কি ছোৱালী আনিলে সেইখন গাঁৱৰ পৰা যেতিয়া মানে ছোৱালী আনিলে ছোৱালী অনাৰ পিছত সেইদিনাখন মানে গ'ল যাই মানে কৈছে জোঁৱাই এতিয়া ভাত খাব লাগিল নহয় তেতিয়া মানে জোঁৱাইকে মানে খাওয়াকে দিলে গৰমে গৰমে ভাত জোঁৱাইকে যেনেকে তেনেকে সানিয়ে মানে দিলে সোমোৱাই এতিয়া তালুকাখন পুহিছে নহয় ওপৰৰ পিনে চাই পেলাই ইপিনে ঘূৰাইছে সিপিনে ঘূৰাইছে সিপিনে ঘূৰাইছে খাওয়াকে মানে ভিতৰৰ পৰা চাই আছে ইয়াত তালু পুহিছে তেতিয়া মানে খাওয়াকে আহি সুধিলে বোপাই তালু পোৱা পৰ্বত চাইছ এনে কৈছে আমাৰ ঘৰটো তালু পোৱা পৰ্বত নলাই নহয় তো তালু পোৱা পৰ্বত চাইছ তেতিয়া জোঁৱাইকে ক'লে আইতা আই মই এটাহে লক্ষ্য কৰিছোঁ এই ৰোৱাবিলাক হেলেঙা হেলেঙি নহয় এই তাকেহে মই চাই আছোঁ কিয় ৰোৱাবিলাক হেলেঙা হেলেঙি তাৰমানে খাওয়াকৰ দাঁতকেইটা হেলেঙা হেলেঙি বুজিছে নাই এই